এটা বস্তু মোক কৈ ল'বলৈ দিয়ক আমি যোনটো সৰ্বভাৰতীয় প্ৰেক্ষাপটত যোনটো কংগ্ৰেছে আহ্বান কৰিছিলোঁ যিখিনি মজদুৰ আছে বাহিৰৰ পৰা যোনখিনি আহিছে যাৰ একদম পানীত হাঁহ নচলা অৱস্থা হৈছে এতিয়া এই লকডাউনৰ কাৰণে সেই মজদুৰখিনিক আমি 6 মাহৰ কাৰণে মাহে 7,000 টকাকৈ দিবলৈ আহ্বান কৰিছিলোঁ ঠিক আছে সেই আহ্বান এই দুখীয়া পৰিয়ালখিনি যোনখিনি একদম অৱস্থা নাই 7,000 টকাকৈ তাৰে এডভান্স 10,000 টকাকৈ প্ৰতিটো পৰিয়ালক দিবৰ কাৰণে আমি ইমিডিয়েট একশ্যন ল'বলৈ দিছিলোঁ তাৰ কোনো একো ফলাফল নাপালোঁ লগতে মনৰেগা আঁচনিৰ ঠাইত 100 দিনৰ ঠাইত আমি 200 দিনকৈ আমি কৰ্ম সংস্থাপন দিবৰ কাৰণে শ্ৰমিকসকলক আমি গভৰ্ণমেণ্টক আহ্বান জনাইছিলোঁ তাৰো একো ফলাফল আমি নাপালোঁ আজি এতিয়া চাব অসমত চুৰ ডকাইতি চব বেছি বাঢ়িব আজি মানুহে যদি খাবলৈ নাপায় আজি ওচৰৰ মানুহ ঘৰত চাউল আছে গৈ পেলাই ডকাইতি কৰি নাখাব ডিঙি কাটি পেলাই নাখাব আজি অসমৰ পৰিস্থিতি আৰু বেছি ভয়াৱহ হ'বলৈ গৈ আছে যে কৰোনাৰ নামত ৰাজনীতি কৰি 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 অসমত আজি মুক্ত হত্যা এতিয়া হ'বলৈ আগৰ গুপ্ত হত্যা আজি মুক্ত হত্যাৰ ৰূপ ল'লে হয় গুপ্ত হত্যা আজি মুক্ত হত্যাৰ ৰূপ ল'লে আৰু তেনেকৈ মুক্ত হত্যা বাঢ়িব আপুনি চাব ডকাইতিৰ নামত হ'ব এতিয়া ৰাজনৈতিক হত্যা হ'ব যিবোৰ হিন্দু মুছলমানৰ নামত কাজিয়া কৰোৱাবৰ কাৰণে এইবোৰ বিভিন্ন প্ৰেক্ষাপটত আজি জয়ন্ত বৰাৰ নাম কোনো এজন মানুহে কিয় লোৱা নাই আজি তিতাবৰৰ জয়ন্ত বৰা যিজনক বিনা দুখত আৰ্মীয়ে ঘৰৰ পৰা ৰাতি শুই থকা এই অকণমানি ল'ৰাটো উঠাই নি পেলাই মাৰি মাও বুলি চিঞৰি যোনটো ল'ৰা আজি মাৰি পেলালে সেই ল'ৰাটোৰ কথা আজিলৈকে এজন বিজেপি নেতাৰ মুখত কি কাৰণে নকল তেওঁ অসমীয়া তেওঁক আজি এটা হুছেইন আলীয়ে মাৰা নাই কাৰণে আজি জয়ন্ত বৰাৰ নাম নাই আজি যদি এটা হুছেইনে বা আলীয়ে মাৰিলে হয় নামটো যদি কেনেবাকৈ বনাবও পাৰিলে হয় তেতিয়া কিন্তু আজি জয়ন্ত বৰাৰ কাৰণে বিজেপি IT সেল আৰু বিজেপি ডাঙৰ লিডাৰে চিঞৰ বাখৰ কৰিলে হয় জয়ন্ত বৰাক মাৰি পেলালে আমাৰ অসমীয়া ল'ৰা আজি কিয়নো আলী হুছেইনে মাৰা নাই সেইকাৰণে জয়ন্ত বৰা অসমীয়াই নহয় অসমীয়া তেজেই নাই সৰ্বানন্দ সোণোৱালৰ সেয়া বুকুত অসমীয়া তেজ নায়েই ধন্যবাদ আপুনি আপোনাৰ মন্তব্যখিনি ক'লে বহক আপুনি আৰু আলোচনা কৰিম কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈছে শেহতীয়া